Porak Sampasala, Porak Tinggasana, Minor Istiqlal Waktu. Membalik sudah menurut saya baru sokap memberi kami kawan-kawan. আজি মিচিংসকলৰ অন্যতম কৃষিভিত্তিক উৎসৱ পহৰাত আমাৰ বালিগাঁৱত অনুষ্ঠিত হৈ আছে আৰু এই পহৰাত আমাৰ কৃষি কাৰ্য সমাপন হোৱাৰ পিছত অনুষ্ঠিত কৰা হয়। আলি আই লৃগাং আমাৰ কৃষিভিত্তিক যিটো লোক উৎসৱ আৰু এই উৎসৱৰ পিছত আমাৰ লতা চহমান কাৰ্যসূচী আৰু এই লতা চহমান কাৰ্যসূচীত সংগৃহীত যিখিনি ধন এই ধনৰ ইয়াত ব্যৱহাৰ কৰা হয় আৰু এই পহৰা উৎসৱত আমাৰ স্বকীয় যিটো খাদ্য সম্ভাৰ আমাৰ স্বকীয় যিটো পানীয় এইখিনি আমি সেৱন কৰোঁ বা খাওঁ আৰু ইয়াৰ জৰিয়তে আমি অতিথি আপ্যায়ন কৰোঁ আৰু আমাৰ এই পহৰা উৎসৱত যিটো মাংগলিক কাৰ্য এই মাংগলিক কাৰ্য আমাৰ মৃদুৰ জৰিয়তে সমাপন হয়। ইয়াত গীত এইটো মাংগলিক নৃত্য আৰু এই মাংগলিক নৃত্যৰ আগতে পপাই চুন্নাম বুলি কোৱা হয় আৰু ইয়াত নৰাচিঙা বিহু বুলি কোৱা হয়। এই বিহু এই পহৰা উৎসৱক আমি নৰাচিঙা বিহু বুলি কওঁ। তাৰমানে ধান কটাৰ পিছত যেতিয়া নৰাখিনি ছিঙিবলৈ আৰম্ভ কৰে সেই সময়ৰ উৎসৱ নৰাচিঙা বিহু আৰু এই উৎসৱত আমি আমাৰ গাঁৱৰ পৰা যিবোৰ জীয়ৰী আমাৰ অন্যান্য গাঁৱলৈ বিয়া বাৰু হৈছে তেখেতসকলক আমন্ত্ৰণ কৰি আপ্যায়নৰ ব্যৱস্থা কৰোঁ।